গছৰ ডালৰ কুঁহিপাতে কুলি কেতেকীৰে মিঠা মাতে অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ পৰিচয় বিহু অহাৰ জাননী দিয়াৰ লগে লগে যেন সকলো ব্যস্ত হৈ পৰিছে হেপাহৰ বিহুটিক আদৰিবলৈ ৰৈ থকা নাই পশ্চিম দৰঙৰ ভেৰুৱাৰ গগনা মানৱ গজেন ডেকাও ভেৰুৱাৰ গগনা মানৱ গগনা সম্ৰাট ৰূপে খ্যাত গজেন ডেকাই লোকবাদ্য গগনা তৈয়াৰ কৰি সকলোৰে সমাদৰ লাভ কৰিছে সৌৰে পৰা সাংস্কৃতিক জগতৰ সৈতে জড়িত ডেকাই গগনা তৈয়াৰ কৰি অসমৰ বিভিন্ন জিলা তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিদেশলৈ প্ৰেৰণ কৰা বুলি জানিব দিয়ে প্ৰধানতঃ ৰামধন গগনা আৰু মুগা সূতা মেৰুৱা লাহৰি গগনা তৈয়াৰ কৰি সকলোৰে পৰিচিত হৈ পৰা গজেন ডেকাই বিগত 2020 বৰ্ষত অসম সাহিত্য সভাৰ পৰা গগনা মানৱ উপাধি লাভ কৰিছে একেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন বঁটাৰে তেখেতক বিভূষিত কৰি আহিছে তেখেতৰ এনে মহৎ প্ৰচেষ্টা অব্যাহত থাকক হেয়া আমি কামনা কৰিছোঁ এই গগনা মানৱ গজেন্দ্ৰ ডেকা আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ অসমৰ কাৰণে আজিকালি এগৰাকী প্ৰখ্যাত ব্যক্তি কিয়নো আজি তেখেতে 10-12 বছৰ পৰা আমি জনাৰ পৰা আমি লগ পোৱাৰ পৰা তেখেতে গগনা বনাই আহিছে আচলতে আমাৰ বিহু দল এটাৰ কাৰণে মই গগনা নিবলৈ আহিছিলোঁ সৌভাগ্যক্ৰমে আপোনালোকক ইয়াত লগ পালোঁ আৰু তেখেতক এটা সন্মান জনোৱা হৈছে সেই সন্মানটো হৈছে গগনা সম্ৰাট আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতক গগনা মানৱ হিচাপে মানৱ উপাধিটো তেখেতক প্ৰদান কৰা হৈছে আৰু এই বিহুৰ বতৰত আমাৰ যিটো আগন্তুক বহাগ বিহু আহি আছে এই বতৰতে তেখেতৰ এই গগনাৰ যিটো বৃত্তি বুলিয়ে কৈছোঁ মই যিহেতু প্ৰথমতে 2-4 জনে বিচাৰিছিল এতিয়া সকলোকে লাগে আৰু প্ৰত্যেক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এখেতৰ হাতেৰে বনোৱা গগনা বিভিন্ন ঠাইলৈ নিয়ে মানুহে আৰু এই গগনাবিধৰ বহুত আদৰ পোৱা যায় আৰু এইখিনিতে আমি এটা কথা ক'ব লাগিব চৰকাৰৰ প্ৰতি এখেত এগৰাকী শিল্পী আৰু বিভিন্ন শিল্পৰ লগতেও এখেত জড়িত ইয়াৰ উপৰিও গতিকে এনেকুৱা এজন মানে দক্ষ শিল্পীক গগনা মানৱ যিয়ে উপাধি পাইছে গগনা সম্ৰাট যিয়ে উপাধি পাইছে তেখেতক চৰকাৰৰ ফালৰ পৰা যদি এই দৰিদ্ৰ ঘৰখনক যদি এটা সকাহ দিয়ে এটা অন্তত যদি এককালীন সাহায্যৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম নমস্কাৰ মই গগনা মানৱ গজেন্দ্ৰ ডেকা আপোনালোকৰ চেনেলৰ জৰিয়তে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজলৈ মই গগনা কামত ব্যস্ত হৈ আছোঁ বিভিন্ন আখৰাস্থলীত মই গগনা দিব লাগে গগনা কাটি আছোঁ আৰু চিপাঝাৰ মঙলদৈ টংলা ছাইডতো গৈছে বাহিৰতো গৈছে অসমৰ প্ৰতিখন জিলাতেই আমি কটা গগনা প্ৰতি বছৰেই যায় এই বছৰো কিছু গগনা ওলাই গৈছে হয় বিক্ৰী কৰে কোনে নিব আহে নে আপুনি দিবলৈ যায় কেতিয়াবা ইয়াৰ পৰা নিব আহে আৰু কেতিয়াবা যেহেতুকে মই কৃষ্টিৰ লগত জড়িত মানুহ মই নিজে গৈও দি থৈ আহোঁ এনেকুৱা আৰু মানে হয় আপুনি প্ৰথমতে ক'লে যে গগনা মানৱ বুলি এই গগনা মানৱ আপোনাৰ উপাধিটো কোনে দিলে গগনা মানৱ উপাধিটো 20 চনত মানে 2020 চনত অসম সাহিত্য সভাই আমাক প্ৰদান কৰিছিলে তেতিয়াৰ পৰা মই আচলতে এতিয়া পেচা মানে প্ৰথমতে আমাৰ ভেৰুৱা জ্যোতিস্মৃতি কলা পৰিষদ নামে এটি বিহু দল আছিলে তাত মই ঢুলীয়া হিচাপে ঢোল বজাইছিলোঁ তেতিয়াই গগনাখন মানে কাটিবৰ কাৰণে শিকিছিলোঁ তেতিয়া কিন্তু বহুত এটা মজুত হোৱা নাছিলে এতিয়া বনাওঁতে যেহেতুকে আটাইবিলাক মানুহে গগনা বিচাৰি আমাৰ ওচৰতে আহে আৰু সেই ৰাইজৰ আশীৰ্বাদ লগতে ৰাইজৰ চাহিদাটো পূৰণ কৰিবৰ কাৰণে এতিয়া গগনা কাটোতে অকণমান পৰিসৰটো বাঢ়ি গৈছে